ছোৱালী আনিবলৈ যোৱাৰ আগমুহূৰ্তত মাকে পায়স খুৱাই পঠিয়াইছে দৰা ওলাই যোৱা সময়ত মাকে অলপ কান্দিলে, কাৰণ এয়া সুখৰ চকু পানী, কাৰণ পুত্ৰই ঘৰৰ কাৰণে লক্ষ্মী আনিবলৈ গৈছে। দৰাৰ ভায়েকে কইনা খুজিবলৈ যোৱাৰ সময়কণ আমাৰ অসমীয়া সমাজৰ নিয়ম যে দৰাৰ ভায়েকে কইনাক মূৰত তেল দিয়া দিনাখনৰ পৰা গোপিনীসকলে যিহেতু জোৰানাম জুৰি থাকে, তেওঁলোকক এখন শৰাই তামোল পাণ আৰু অৰিহণা লগতে মৰ্টন চফ কিবা অকণ দি পিনে কইনাজনীক বিচাৰে যে ককায়েকৰ হোমৰ গুৰিত বহিবলৈ বৌয়েকক বিচাৰে, গোপিনীসকলৰ পৰা অনুমতি ল'ব বিচাৰে। दिन शगन छरे
তাতে অলপ ধেমালিও কৰা হয়। আমাৰ দৰাৰ ভায়েকহঁতক গোপিনীপুৰে নাচিবলৈ বুলি কৈছিলে। দৰাৰ ভায়েকে নাচিলেও নাচিবলগীয়া হ'ল বৌয়েকৰ মুখখন চাবলৈকে আৰু ককায়েকৰ ওচৰলৈ নিবলৈ বুলিয়ে তেওঁলোকে নাচিবলগীয়াও হৈছে অলপ। কইনাক যেতিয়া দেউতাকে দৰাৰ হাতত গতাই দিছে, বহুত দুখ লগা সময় এজন দেউতাকৰ কাৰণে আৰু এজনী ছোৱালীৰ বাবে। বিয়া কৰোঁতে এযোৱা বিহু দল লগ পালোঁ। আচৰিত ধুনীয়াকৈ নাচিছে আৰু ইমান ধুনীয়া কণ্ঠ, আপোনালোকে শুনিলে ভাল লাগি যাব। এইটো
এইটো আমাৰ নিয়ম হয় দৰা কইনাই চাউলত আঙঠি বিচাৰে আৰু যোনে আঙঠিটো পায় তাক পিছত মানে বিয়াৰ পিছত যোনটোৱে দৰাই বা কইনাই কোনে আঙঠিটো পায় তাক কি নামেৰে মৰমত মাতিব সেই খেলটো খেলা হয় এই নিয়মটো কইনাই আঙঠিটো পালে দৰাই মৰমতে কি বুলি মাতি খুজিছে বহুত লাজে ভয়ে মানে খুজিছে আৰু আঙঠিটো যে তেওঁক লাগে ইমান মৰম ভাল পাই বিয়া পাতিছে যিহেতু হাতখনো মুচি দিছে চাউলৰ পৰা যেতিয়া ধূলি লাগিলে তাক কইনা বিদায় দিয়াৰ সময়ত ইমান দুখ লগা মুহূৰ্ত এইটো ক'ব নোৱাৰোঁ এয়া দৰা মাকে দৰা কইনাক আগবঢ়াবলৈ এনেকৈ ৰখি আছে আৰু এনেকৈ আমাৰ নিয়মবোৰ কৰা হৈছে এয়া দৰা কইনাক দৰাৰ মাকে গোসাঁই ঘৰত সেৱা কৰাবলৈ নিছে গোসাঁই ঘৰৰ পৰা দৰা কইনাক আনি পাকঘৰলৈ নিছে পাকঘৰত সেৱা ল'ব লাগে আৰু পাকঘৰতে লখিমী দেখাব লাগে যিহেতু আমাৰ অসমীয়া মানুহৰ লখিমী পাকঘৰতহে থাকে লক্ষী পাকঘৰত থাকে সেইকাৰণে লক্ষী দেখুৱাইছে আৰু সেৱা লৈছে পাকঘৰত মৰমৰে ভাই
আৰু ঘৰখনৰ লক্ষ্মীজনীৰ সেৱা লৈছে অৰ্থাৎ মাকৰ সেৱা লৈছে ন বোৱাৰীয়ে ন দৰাই ভিডিঅ'টো যদি চাই ভাল পায় প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ আৰু কাষতে থকা বেল আইকনটো দবাই দিব যাতে মোৰ সকলোবোৰ ভিডিঅ'ৰ নটিফিকেশ্যনবোৰ আপোনালোকে পাই থাকে